গুড মৰ্ণিং সকলোকে। কি খবৰ? আজি মই ৰাতিপুৱা ভিডিঅ'টো বনালোঁ আৰু আচলতে আজি ঘৰৰ সকলো ৰাতিপুৱা যিহেতু কৰিব লাগে কামবোৰ, সেইবাবে ঘৰৰ কামকেইটা কৰি আজৰি হৈ আজি কলেজত নৱাগত আদৰণি সভা আছে। যিহেতু কলেজখনলৈ নতুন নতুন ছাত্ৰীসকল আহিছে আৰু সেইবাবে ৰাতিপুৱা সোনকালে উঠি লৈ ঘৰুৱা কামকেইটা কৰি আজৰি হ'লোঁ। আৰু যিহেতু ঘৰত মানুহ দুটাই আছোঁ আৰু ময়ো কামকেইটা পটাপট কৰি কলেজলৈ বুলি ওলাইছোঁ আৰু ওলাম বহুত দেৰিয়ে হ'ল ওলোৱা। আৰু যিহেতু ঘৰ চোতাল চব সকলো সাৰি মেলি ঘৰৰ ভাত পানী বনাই যাব লাগিব আৰু সেইবাবে ঘৰটো সাৰিলোঁ। আকৌ স্কুটিখন উলিয়াবলৈ হ'লেই নহয়, আকৌ স্কুটিখন উলিয়াই ল'লোঁ। স্কুটিখন আকৌ উলিয়াবলৈ মোৰ বৰ কষ্ট হয়, ঘূৰা পকা কৰিব লাগে। আকৌ যদি ঘূৰ নেখায় আকৌ দাঙিব লাগে স্কুটিখন। বল কিন্তু আছে দেই, মোৰ ভাগৰ বেছি ক্ষীণ যদিও বল নথকা নহয়। আকৌ স্কুটিখন উলিয়াই মেলি আকৌ ফাইনেলি মই গা পা ধুই ভাত পানীকেইটা বনাই লৈ আজৰি হ'লোঁ। ফাইনেলি মই কামবোৰ কৰি আজৰি হৈ কলেজলৈ আৰু মোক কেনেকুৱা লাগিছে জনাবচোন। বেছি বিশেষ একো ষ্টাইল কৰা নাই আৰু যিহেতু কলেজলৈ দেৰিয়ে হৈছে সেইবাবে মই সাধাৰণভাৱে ওলালোঁ আৰু গৰমো বেছি পৰিছে। আৰু মোৰ ভিডিঅ'টো চাই যাবচোন আজি কি দেখে মোৰ ভিডিঅ'ত। ফাইনেলি মই কলেজ পালোহি আৰু মই অহাৰ পৰলৈ কলেজ ষ্টাৰ্টেই হ'ল। যিহেতু স্কুটিত আহোঁ আৰু আজৰি হৈ মেলি অহালৈ অলপ দেৰিও হৈছিলে। তাৰপৰা লগৰবোৰক লগ পালোঁ, লগৰবোৰো পালেহি, সিহঁতিও সোনকালে আহিলে। মই অহালৈ নতুন নতুন ছাত্ৰীসকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰি আছিলে আৰু মাজে মাজে নাচ গান চলি আছিলে। ময়ো গ'লোঁ তাৰ মাজতে আৰু কেইজনীমানে আকৌ নিজৰ পিন্ধা কাপোৰ আকৌ পিন্ধিবলৈ লৈছে। তাৰ মাজতে দিলে আমাক চিংৰা। কোনে কোনটো বেছি ডাঙৰ সেইটো চাই আছোঁ আমি দুইজনে। তাই কৈছে তোমাৰ ডাঙৰ চিংৰাটো মোক দিয়া আৰু মাজে মাজে আৰু কলেজৰ মাজতে মই এখন মিটিং এটেণ্ড কৰিবলৈ আহিলোঁ। যিখন মিটিঙত আপুনি কলেজ পঢ়ি থাকিলেও পাৰ্ট টাইমকৈ এটা কাম কৰি থাকিব পাৰিব। সেইবাবে মিটিংখনৰ শুনিবলৈ মোক খুৰাই মাতি পঠিয়ালে। তাৰপিছত মই মিটিঙলৈ আহিলোঁ আৰু অলপ কথা চথাও পাতিলোঁ। পাতি মেলি গম পালোঁ যে কৰিবলৈ পাৰিলোঁ কামটো। আকৌ কলেজলৈ আহিলোঁ। যিহেতু কলেজলৈ দুজন ব্যক্তি অহা কথা আছে। তাৰপাছতে আমাৰ কলেজৰ ছাত্ৰীসকলে কোৰাছ আৰম্ভ কৰিলে আৰু তাৰ পাছত কোৰাছ আৰম্ভ কৰাৰ পাছতে তেখেতলোকক আদৰণি জনাবলৈ তেখেতলোকৰ মঞ্চলৈ মাতিলে। হোৱাৰ পিছতে আমাক প্ৰধানবোৰ মাননীয় শ্ৰীযুত প্ৰধানবোৰ আৰু ভূপেন বাবু এখন মিবু গালুৰে আদৰণি জনালে। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে ডেক'ৰেশ্যন। ফটো মাৰিব খুব ইচ্ছা আছিলে কিন্তু নোৱাৰিলোঁ। আকৌ তাৰ মাজতে কালচাৰেল ছেক্ৰেটাৰীয়ে কৈ দিলে নহয় জ্যোতিকা বোলে তুমি নাচা। সেইবাবে নাচিয়ে দিলোঁ অকণমান, যিহেতু ৰচকীয়া অকণমান। আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বেছি দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ। ৰমেশ পেগু ডাঙৰীয়াই ফোন মাৰি আছে, 4টাত পামগৈ নে নাপামগৈ ধেমাজিত ক'ব নোৱাৰোঁ এনেকৈ কৈছে। আৰু আধা ঘণ্টা সময় দিছোঁ, 4:30 পাবই লাগিব বুলি কৈছে। ইয়াৰ পিছতো আমাৰ ইয়াতে বৃদ্ধাশ্ৰমত এটা প্ৰগ্ৰেম আছে, দলৰ এটা প্ৰগ্ৰেম আছে। তাৰপিছত গৈ নচাৰ পাছতে আমি এয়া চাহহঁতক যে দিছিলোঁ, এয়া আমি অকণমান গ্ৰীণ টিও খাই ল'লোঁ আৰু বেছি চিঙৰা খোৱা নাই দেই, দেখিলে নক'ব খাইছোঁ বুলি। আৰু এয়া দেখিছেনে ইহঁতি গায়ক আহিবলৈ খুব ইণ্টাৰেষ্ট দি ৰৈ আছে। খুব ভাল লাগিছে ইহঁতক আৰু ধুনীয়া লাগিছে ছোৱালীকেইজনী। আচলতে Tapi yang muluk singar mulai tadi kita mengenal je alih dia pun beramal tu betul. Kita orang tu alih sekolah apa tat kini tu. Apa tu? Itu dulu kelas apa? Apa tu kita yang sebilan, dua yang sebilan. Kita
যিহেতু গায়কে মাতিছে আৰু এই ভিডিঅ'টো এনেকৈ দেখায় আৰু